আজি দুৰ্ঘটনা এটা হ'ল এইমাত্ৰ ইয়াতে ভৰলুমুখত আপোনাৰ পুলিচৰ গাড়ী আৰু সাধাৰণ জনতাৰ গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ ভৰলুমুখত। এতিয়া প্ৰত্যক্ষদৰ্শী বৰ্তমান নাই, কাৰ ভুল কাৰ ভুল নাই সেইটো এতিয়ালৈ ওলাব পৰা নাই, কিন্তু দুৰ্ঘটনা হৈছে এটা ডাঙৰকৈ গাড়ীখনৰ অনিষ্ট বহুত সাধন হৈছে। এয়া চাওক, বহুত ডাঙৰ এটা দুৰ্ঘটনা হ'ল এইমাত্ৰ ইয়াতে। এতিয়ালৈ ক্ষয় ক্ষতিৰ পৰিমাণ ওলাব পৰা নাই, বহুত ডাঙৰকৈ দুৰ্ঘটনা হৈছে, মুখামুখি সংঘৰ্ষ হৈছে ভৰলুমুখত। এতিয়া এইমাত্ৰ ইনজৰ্ড হৈছে বহুকেইজন, পুলিচৰ ব্যক্তি এজন ইনজৰ্ড হৈছে আৰু ড্ৰাইভাৰজন ইনজৰ্ড হৈছে ইয়াতে। কাৰ ভুল কাৰ শুদ্ধ এতিয়ালৈ ধৰিব পৰা নাই। আপুনি দেখিছিলে নেকি? অলপমান কৈ দিয়কচোন কি হৈছিলে? ইহঁতে স্পীড বাঢ়ি বেছিকৈ আহিছে এইখন গাড়ী। এইটো ছাইডত আছিলে ন? হয় হয়, সেইকাৰণে হেৰি হ'ল। অলপ স্পীড কমাই আহিব লাগে ন, সেইটোৱে। প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে এইখন গাড়ীৰে ভুল আছিলে, এইখন গাড়ী ভুল আছিলে, গতিকে পুলিচৰ গাড়ী ভুল আছে, ৰং চাইড আহিব নালাগে, প্ৰথম কথা এইটো হয়। মানে পুলিচৰ গাড়ীখন ৰং চাইডে আহি আছিলে, ইণ্ডিকেটৰ পুলিচে মাৰি আহে, গম পাওঁ, মাৰি আহি আছিল। সেইটো হয় হয় হয়, মানে যিহেতু ভৰলু থানাখন ওচৰতে, গতিকে তেওঁলোকে এইফালে ছাইড কৰি আহি আছিলে। কিন্তু এইখন গাড়ী আপোনালোকে যিখন দেখিছে, এইখন গাড়ী খুব স্পীডত গৈ আছিলে, তাৰ বাবে মানে এই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে। এই আপোনালোকে চাওক, একদম বৰ বেয়াকৈ দুৰ্ঘটনা হৈছে। গতিকে এতিয়া আমি মই যিহেতু দেখা নাই, মই ক'ব নোৱাৰিম ভুলটো কাৰ। তথাপিও ইয়াৰে দুজন মানে দেখিছে, কৈছে এই গাড়ীখনৰে ভুল, বহুত স্পীডত গৈ আছে, ৰাতি হওক দিনত হওক 100ৰ ওপৰতে স্পীড আছে বুলি কৈছে। গতিকে এইটোতো মাৰাত্মক কথা, মানুহকেইজন যে বাচিছে সেইটোৱে ডাঙৰ কথা ধৰক। গতিকে এয়া দুৰ্ঘটনা হৈছে, এইখন পুলিচৰ গাড়ীৰ লগত মুখামুখি সংঘৰ্ষ হৈছে। গতিকে সেইবাবে নিশাৰ সময়ত অলপ ভালকৈ গাড়ী মটৰ চলাব লাগে। ভিডিঅ'টো এইখিনিয়ে আছিলে, বাকী আপোনালোকক সবিশেষ আৰু পুলিচৰ গাড়ীখনো লেফ্ট চাইডে ভাঙিছে। এতিয়া কথাটো জানিব পৰা মতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে এইটো আমি ওৱানে কৰি দিলোঁ এইটো ৰাস্তা। যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ওৱানে কৰি দিলে, মহামান বিষয়াই এই ৰাস্তাটো পুলিচে কেনেকৈ ওৱানৰ জেগাত ৰং চাইডেদি গাড়ীখন সোমাই দিলে। ৰং চাইডেদি সোমাই দি গাড়ীখন এক্সিডেণ্ট হোৱাৰ পিছত I-20 ল'ৰাটো বহুত অৱস্থা চিৰিয়াছ, I-20 ল'ৰাটো লগে লগে মেডিকেল পঠালে। আৰু আপুনি দেখিছে পুলিচৰ গাড়ীখনো চলাব পৰা অৱস্থাত নাই, টানি নিবলগীয়া হৈছে। আৰু I-20খনো টানি নিবলগীয়া হৈছে। আৰু দুখন গাড়ী আপুনি মন কৰিবলৈ গ'লে দুইখন গাড়ী লেফ্ট চাইডে খুন্দাটো লাগিছে। কিয় খুন্দাটো লাগিছে? পুলিচৰ গাড়ীখন নিউ টাৰ্ণ লৈছে, লওঁতে লেফ্ট চাইড কৰিছিল আৰু এইখন গাড়ী চিধা আহিছে। সি ঠিকে আছিল, ৰং চাইড হৈছিল, খুন্দা লগাইছে। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাওঁ, আমাৰ যেতিয়াৰ পৰা এইটো ৰাস্তা ওৱানে কৰি দিছে, তেতিয়াৰ পৰা আমাৰ এই ভৰলুমুখ অঞ্চল এণ্ড মাছখোৱা অঞ্চল পূৰা আপটো ভূটনাথৰ পৰা মাছখোৱালৈকে ষ্ট্ৰীট লাইটবিলাক অফ কৰি দিছে। তাৰ বিনিময়ত আমাৰ ইয়াত চুৰ বহুত হ'বলগীয়া হৈছে, মানে দোকান চোকান চুৰ হয়। মোৰ নিজৰে দোকান ৰাস্তা এইটো এক্সিডেণ্ট হৈছে। এই এক্সিডেণ্টটো আমাৰ লাইট নোহোৱাৰ কাৰণে হৈছে। আৰু এই গাড়ীখনে পুলিচৰ গাড়ী এইখন ৰং চাইড দিয়া এইফালে ওৱানত থকা চুৰটো এই গাড়ীখন এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট হৈ এই গাড়ীখন এনেকুৱা মাৰিছে। এই ল'ৰাটোৰ এই অৱস্থা হৈছে, এই গাড়ীৰ এই অৱস্থা। ফটো দিয়ে আগত গাড়ী এখন পুলিচৰ গাড়ী তাতে খুন্দিছে, এই গাড়ীখন এনেকৈ কৰি আহি ইয়াত মাৰিছে। এইটো হ'ল আমাৰ ভৰলুমুখ ওৱান ৱে ৰাস্তা, দেখিছেনে এইটো কি হৈ আছে।